खुलुमबाय स्टुडिअ दं आं राजीव बसुमतारी आरो बे समाव बिटिसि काउन्सिल बिसायख'थिनि एबा बिसायख'थिनि थाखाय गोबां मानि राजखान्थि दोलोनि गेजेराव दान्थे बिदान्थिया गोबां सोलिगासिनो दं आरो बे समाव मख'नांगोन दि हाग्रामा महिलारि थामहिनबा बिपिएफ राजखान्थि दोलोनि गाहाय हाग्रामा महिलारि बिथाङा बिसायख'थि फोसावदिं मेल हाबाफारिनि गेजेरजों एबा मेलनि गेजेरजों गोबां मानि बे समाव फेसला खालामनायनि गेजेरजों बाथ्रा बुङो आरो बेखौ लानानै प्रमोद बर' बिथाङा थामहिनबा बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमोद बर' बिथाङा हाग्रामा महिलारि बिथांखौ बाथ्रा बुंदों जे हाग्रामाया गावनो कमेडि खालामो आरो गावजों कमेडियान लाफानानै बेरायथोङो हाग्रामाया मालाब्लाबो डक्टर इन्जिनियार साइन्टिस्ट लाफानानै बेराया बेफोरबायदि होननानै बाथ्रा बुंदों प्रमोद बर' बिथाङा बे समाव फिन फोरमायबावदि हाग्रामाया सासे कमेडियान आरो कमेडियानखायनो गोबां मानि कमेडियानफोरखौ लाफानानै मेल मिटिं खालामनानै बाथ्रा बुंदों आरो हाग्रामा महिलारि बिथाङा माब्लाबाबो डक्टर इन्जिनियार साइन्टिस्टफोरखौ लोगोआव लाफानानै बेराया बेखायनो गोबां मानि मेथाइ खोनासंनानै मेथाइ खननानै रायजो राजाजों फेस्ला बाथ्रा खालामनानै बिसायख'थि फोसावदिं मेल खालामगासिनो दं होननानै बे समाव बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमोद बर' बिथाङा रोखा फोरमायनायखौ बे समाव नुना मोननाय जादों। हाग्रामा महिलारि हेलिकप्टार আপুনি কেতিয়া লাইছে তেল ভৰাই হেলিকপ্টাৰ উঠিছে আপুনি কেতিয়া চলাইছে সব এইটো ডাঙৰ এটা ইস্যু তেখেতে মানে বনাইছে আৰু তেনেকুৱাই মানে ইলেকশ্যন কেম্পিংবিলাক তেখেতে চলায় মানুহবিলাক অলপ হাঁহি উঠা কিবা কয় যিবিলাক সমাজৰ প্ৰতি একো মানে দায়বদ্ধতা নোহোৱা হেলিকপ্টাৰ তেল ভৰোৱা নভৰোৱাৰ লগত সমাজৰ কি আছে আপুনি হেলিকপ্টাৰ আনিছে তেল ভৰাই চলায় না নভৰাই চলায় না উৰি উৰি যায় এইটো আপোনাৰ কথা গতিকে নাই এনেকুৱা ক'বলৈ একো কথা নাই এজেণ্ডা একো নাই মিছন ভিজন একো নাই কি কৰিব তেখেতে 5 বছৰ কাউন্সিলতে নাহিল যদি দায়বদ্ধতা বুজি পোৱা মানুহ হলিতো কাউন্সিলত 5 বছৰত এবাৰ হলি আহিল হয় আপুনিতো আহিল হয় আপুনি কালি যদি মই ক্যান্ডিডেট দিওঁ টিকেট দি উঠাই দিওঁ জিকি যায় আপুনি এসেম্বলিত নাহিব নেকি নাহাৰটো কোনো কথা নাই এটা তেখেতে কৈছে যে এইটো সৰকাৰে ঠিক নাছিল মানুহবিলাকে ঠিক নাছিল এটা একবাৰ কৈছিলে মোক সুৱাসুচি থকা মানুহবিলাকৰ কথা নাপাতো এইবিলাক কথা হল নেকি সো আজি ইমান তুলুঙা মন্তব্য দি পেলাই ৰাজনীতি কৰিবলৈ আহিছে 35 লাখ জনগণ আছে এই অঞ্চলত আৰু গোটেই ভাৰতত চালে তৃতীয় নম্বৰত আছে অসম আৰু ত্ৰিপুৰাৰ পিছতে বদলেন আছে যদিও ষ্টেট নহয় ইমান পপুলেশ্যন আছে 26টা জনগোষ্ঠী আছে আৰু 17 বছৰ তাৰ মুৰব্বী হৈ দায়িত্ব লৈ আহা মানুহজন যদি এখন এলপি স্কুলৰ কথা নাপাতে এখন ডংবানৰ কথা নাপাতে এটা ৰাস্তাৰ কথা নাপাতে এটা কালভাৰৰ কথা নাপাতে এনেকে মানে তামসা ফুৰ্তি কৰি এনেকে হাই মুস্কুৰা কৰি পেলাই যদি ৰাজনীতি কৰে আমাৰ ভাৰতবৰ্ষত ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া বিকশিত দেশ নিৰ্মাণৰ কথা কৈছে আমি কোনখন বিকশিত দেশত যাব পাৰিম হাগ্ৰামা মহিলাৰ নেতৃত্বত আপুনি কেতিয়া ওলাব স্যার হেলিকপ্টাৰ সব আমাৰ দলীয় হিচাপে আমি প্লেনিং এটা কৰিছো যে কিমান দিন প্ৰয়োজন আছে প্ৰয়োজন নধে লোৱা হ'ব প্ৰয়োজন নহলে নাই টকা অপব্যয় নকৰে আৰু হেলিকপ্টাৰ নাই নাই টকাটো ক'ত পাব অপব্যয় কৰাৰ কাৰণে গতিকে এতিয়া ইলেকশ্যন কেম্পিঙত কোনবা সময়ত হয়তো তেনেকা হ'ব যে টাইমটো আনমেনেজেবল হ'ব পাৰে তো সেইখিনি সময়ত আমাৰ দলে অনুভৱ কৰিছে যে অলপ সময়ৰ কাৰণে হলেও হেলিকপ্টাৰ ল'ব লাগে আমি চিন্তা কৰিছো যিমান পাৰিছো যাই থাকিম এতিয়াতো আৰু ইয়াত আহাত হেলিকপ্টাৰ নালাগে হাগ্ৰামা মহিলাৰি লগত কমেডিয়ান লৈ ফেলে ঘূৰি ফুৰে এইটোৱে হাগ্ৰামা মহিলাৰি নিজেও কমেডি কৰে আৰু কমেডিয়ান লৈ ঘূৰি ফুৰে তেখেতে কোনো ডক্টৰ ইঞ্জিনিয়াৰ সাইন্টিষ্ট লৈ ঘূৰি নুফুৰে আৰু ইয়াতে দেখা পাইছে যে তেখেতৰ চিন্তাটো কোনফালে ঠিক আছে কমেডিয়ান জনকটো মই ভাল পাওঁ তেখেতে এজন আৰ্টিষ্ট হয় আৰু আৰ্টিষ্ট জনক সদায় আমি মই শ্ৰদ্ধা কৰোঁ কিন্তু ৰাজনীতি মিটিঙত আহিছে বুলি মানুহ গান গোৱাই ফুৰ্তি কৰি কথা এটা কৈ গ'ল সেইটো নহ'ব আপোনাৰ মিছন ভিজনটো কওক কি কৰিলে আৰু কি কৰিব ৰাইজে শুনিবলৈ বিচাৰিছে আৰু এই কথাটোৱে আপোনালোকে খুদক আপোনালোকে মোক যেনেকৈ খুদিছে যেনেকৈ মানে ৰিপাব্লিক টিভিত আগতে কৈ আছিলে অৰ্ণৱ গোস্বামী যে নেশ্যন ৱান্ট টু ন' আপোনালোকে খুদক ৰাইজে জানিব বিচাৰিছে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ পৰা আহিলে নেক্সট খেতিৰ কাৰণে কি কৰিব শিশুৰ কাৰণে কি কৰিব মই 50 কোটি টকা দিম যুৱ যুৱতীৰ কাৰণে কি কৰিব এইটো ফুৰিবলৈ যাব দিব মদ খাবলৈ দিব না কিবা কাম কৰিবলৈ দিব এই কথাবিলাক আজি ৰাইজে খুদিব লাগিব